প্ৰথমতে মই সকলোকে পিছত হ'লে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। এয়া ভোগালী বিহু মাছৰ বজাৰখন মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা ধৰণৰ মাছ ওলাইছিলে। আমি যিহেতু প্ৰগতি সংঘ ৰঙিয়াৰ পৰাই প্ৰায় মাছ লোৱা যায়। বিহু তাত মাছৰ বজাৰখন খুব ডাঙৰেই হয়। তাৰ মাছবোৰ প্ৰথমতে মই দেখুৱাই ল'ম, তাৰপিছত শেষলৈ ভিডিঅ'টো চালে গম পাব মই কি মাছ ল'লোঁ। মোৰ ভাইটিৰ লগত আহিছোঁ। মাছবোৰ এবাৰ দেখুৱাই তাৰপিছত মই মাছটো কেনেকুৱা কি ল'লোঁ, কি কৰিলোঁ, আমি তাৰপিছত ঘৰত কি ধৰণে বনোৱা হ'ল এইবোৰ দেখুওৱা যাব। ভিডিঅ'টো শেষলৈ চাব সেইকাৰণে। আৰু আমাৰ ভোগালী বিহু বুলি ক'লে আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই উৎসৱটি আমাৰ পালন কৰা হয়। ইয়াত বহুত চিনাকি অচিনাকি মানুহৰ লগত বজাৰখনত এয়া লগ পালোঁ, খুব ভাল লাগিলে। আমাৰ ভোগালী বিহু বুলি ক'লে লাড়ু পিঠা, আমাৰ যোনটো মাহ কড়াই সেইবোৰতো আমাৰ একদম থাকিবই লাগিব। চুঙা পিঠা নহয় জানো। এইবোৰৰ উপৰিও মাছ মাংস, হাঁহ কুকুৰা মাছ এইবোৰ আমাৰ থাকেই। এই বজাৰখনত এইবাৰ যোৱাবাৰতকৈ দামবোৰ অকণমান বেছি পাইছোঁ। সৰু সৰু মাছবোৰৰ দামেই খুব বেছিকৈ কৈছে বাৰু। তাৰপিছত ইয়াত সকলোতকৈ ডাঙৰ মাছ ওলাইছিলে মানে বজাৰত এটা 30 কিলোকৈ আছে। ইয়াৰ দাম 700 টকাকৈ কিলো কৈছিলে। এইটো বিকেট নেকি বুলি কৈছিলে। তাৰপিছত এইবোৰ আমি নাখাওঁ যিহেতু এইবোৰ নলওঁৱেই, এনেই সুধি চালোঁ এবাৰ দামবোৰ। তাৰপিছত আকৌ বজাৰখন গোটেই এপাক মাৰিলোঁ। এইবাৰ ইমান ডাঙৰ মাছ ওলোৱা নাই। যোৱা বছৰ 50 কিলো মানৰ এটা মাছ আহিছিলে, বিকেট মাছে বাহিৰৰ পৰা অহা আছিলে। এইবাৰ 30 কিলোটোৱে সকলোতকৈ ডাঙৰ মাছ আছিলে। তাৰপিছত এই শাক পাচলি বজাৰ, তাত কুকুৰা হাঁহ লগ পালোঁ, মাজতে কথা ক'লোঁ। তাৰপিছত মোৰ আৰু প্ৰায়বোৰ মানুহকে লগ পাইছিলোঁ। এনেকৈ ভিডিঅ' কৰিব ভাল নালাগে যিহেতু ভিডিঅ' কৰা হোৱা নাই। তাৰপিছত এয়া এজন চিনাকি দাদাই এখেতৰ পৰা মাছ মায়ে এটা লৈছিলেই, 2.5 কিলো 3 কিলো মানৰ চিলভাৰ নে কি কৈছিলে। সেই মাছ লৈছিলে যিহেতু, তাৰপিছত সুধিলোঁ এবাৰ, নাই নহ'ল, এইটো মাছ চিলভাৰ মাছটো হয়। তাৰপিছত আকৌ কেইপাকমান মৰাৰ পিছত আমি এটা আৰি মাছ ল'লোঁ 5.5 কিলো ওজনৰ। এয়া এইটো আৰি মাছ। তাৰপিছত এই মাছটো লৈ আৰু এই চিলভাৰ এইটো মায়ে আনিছিলে, এইখিনি লৈ মায়ে কুটাৰ পাছত ব্যস্ত হ'ল। তাৰপিছত আমি মামা দুজন, ডাঙৰ মামী আহিছিলে, এনেকৈ খানা খালোঁ। তাৰপিছত মই এয়া তন্দুৰী চিকেন বনাব হেৰি কৰিছিলোঁ। মামা আহি অলৰেডি দিলেই, দি অকণমান জ্বলিছে বাৰু কেইটামানত। মামা মানে আন্দাজ পোৱা নাছিলে মই সেইফালে যাওঁতে। তাৰপিছত অকণমান ব্ৰাছ কৰিব, ব্ৰাছো পোৱা নাই। এনেধৰণে অকণমান বাটাৰ ছটিয়াই দিলোঁ ওপৰে ওপৰে। এইধৰণে মই চাটনি বনাইছিলোঁ, ধনিয়া চাটনি। এই আমি খালোঁ। প্ৰথমতে হাঁহ আনিছিলে ভাইটিয়ে, হাঁহৰ মাংস মাছ এইবোৰ আমি খালোঁ ৰাতিকৈ। খুব ধুনীয়া পৰিৱেশ এটা হৈছিলে, কিন্তু গোটেইবোৰ ভিডিঅ' কৰা হোৱা নাছিলে কাৰণ খেলি মেলি লাগি গ'ল অকণমান। আমি বেলেগ ছাইডত খানাটো খাম বুলি ভবাৰ কাৰণে বস্তুবিলাক ইয়াত আনিব লগা হ'ল যে, সেইকাৰণে ভিডিঅ'বোৰ কৰাত অকণমান অসুবিধা হ'ল। এয়া মোৰ সৰু মামা হয়। ডাঙৰ মামাৰো এটা ক্লিপ অকণমান ৰাখি থৈছোঁ যাতে আপোনালোকক দেখাব পাৰোঁ। মামা যিহেতু ভিডিঅ' এইবিলাকত ওলাব বেয়া পায়। এইবোৰ এনেকুৱা দৃশ্যবোৰ চাই কেতিয়াবা খুব মনত পৰে নহয় জানো। কিছুমান সময়ত কিছুমান বস্তু মানে পিছত মনত পেলাই অকণমান মনটো ভাল লাগে, যিহেতু এয়া হাঁহৰ মাংস বনাই থকা সময়ত। তাৰপিছত মোৰ ডাঙৰ মামা
এয়া ডাঙৰ মামা, সৰু মামা, আমাৰ এখেত, ভাইটি, সেই ল'ৰা ছোৱালী খেলি খুব এনজয় কৰিলে বাৰু। তাৰপিছতে খানা খোৱাৰ সময়ত গোটেইবোৰ বহি ইয়াত সৰু মামা গোটেইবোৰ লাগি গৈছে খানা খোৱাত। আমাৰ মাহঁতৰ নতুন ঘৰটো যোনটো মানে হোৱাই নাই, কামবোৰ আঁতৰোৱা হৈ আছে, সেইটো ঘৰতে ভিতৰত বহি আমি খানা খালোঁ। মামীয়ে হাঁহি কিবা কৈছিলে, গোটেইবোৰ খুব ভাল লাগিছে। আমি খানা যিয়েই মানে যেনেকুৱাই নহওক বাৰু, এবাৰ গোটেইবোৰ লগ হৈছোঁ এইকাৰণে বেছিয়ে ভাল লাগিছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।